নমস্কাৰ বন্ধুসকল, এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। বন্ধুসকল, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অহা 30 নৱেম্বৰত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এইচএছ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলক স্কুটি প্ৰদান কৰাৰ কথা আশ্বাস দিয়াৰ পাছতেই একাংশ প্ৰবঞ্চকে এক ভুৱা তথা ভয়ংকৰ জাল ৰচিছে। বন্ধুসকল, এই প্ৰবঞ্চকবিলাকে ধন সংগ্ৰহ কৰিবলৈ এক নিঞ্জা টেকনিক ইউজ কৰিছে। প্ৰথমতে তেওঁলোকে উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ শিক্ষাৰ্থীলৈ এটা ফোন কল কৰে আৰু সেই ফোন কলটো কৰাৰ পাছতেই তেওঁলোকে স্কুটি ইঞ্চুৰেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যনৰ নামত ধন বিচাৰে। বন্ধুসকল, আপোনালোকে এই ফোন নম্বৰটো নোট কৰি ল'ব পাৰে। এই ফোন নম্বৰটো মই আপোনালোকক ইয়াতে দি দিছোঁ 9707869497। এই নম্বৰটোতে তেওঁলোকে এটা ফোন কল কৰে আৰু এই ফোন কল কৰাৰ পাছত আপোনালোকৰ যি স্কুটিৰ বাবে স্কুটিৰ ৰেজিষ্ট্ৰেশ্যন আৰু ইঞ্চুৰেঞ্চৰ বাবে আপোনালোকৰ পৰা ধন বিচাৰে। প্ৰথমতে আমি এটা কল ৰেকৰ্ডিং চাই লওঁ আহকচোন, যিটো এতিয়া সামাজিক মাধ্যমবিলাকত সম্প্ৰচাৰিত হৈ আছে। হেল্ল', হয় নেকি দাদা? বৰ্তমান হোৱা নাই। এতিয়া কেতিয়ালৈকে এইটো লাষ্ট ডেট? এইটো আপোনাৰ আজি মানে আপোনাৰ নামটো ওলাওঁতে লাগছে আৰু এতিয়া তো আপোনাৰ সেইকাৰণে আমি জনাই দিছিলে। এতিয়া কথা লগততো পইচা নাই। হয় হয়, এটা সমস্যা অলপ হ'ল। অঁ এতিয়া মোৰ গুগল পেও মোৰ নাই। অঁ এতিয়া গুৱাহাটীত এজন মানুহ আছে। আপুনি ক'ত থাকেনো? ঠিক আছে, মই লোকেশ্যন দি দিছোঁ। মানে হেৰি কৰিলে মই দি পঠাব পাৰিলোঁ হয়। বন্ধুসকল, আপোনালোকে এই কল ৰেকৰ্ডিংটো শুনাৰ পাছতে গম পালে যে তেওঁলোকে কিদৰে ধন সংগ্ৰহ কৰে। বন্ধুসকল, এনেধৰণৰ এক অনুৰূপ ঘটনা আজি তামোলপুৰত এগৰাকী অভিভাৱকৰ সৈতে সংঘটিত হয়। এই প্ৰবঞ্চকসকলৰ সম্পৰ্কে এই যি অভিভাৱকজন, এই অভিভাৱকজনে কিনো মন্তব্য দাঙি ধৰিলে আমি এটা ভিডিঅ' ক্লিপৰ সৈতে চাই লওঁ আহকচোন। আজি দুপৰীয়া 2:22 মোৰ মোবাইললৈ এটা ফোন কল আহিল। মোবাইল নাম্বাৰ হ'ল 9707869497। এই নম্বৰেৰে মোলৈ এটা ফোন আহিল। অহাৰ পিছত ক'লে, আপুনি মিতালী কলিতাৰ দেউতাক নেকি? মই হয় বুলি ক'লোঁ। যে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ পৰা আপোনাৰ ছোৱালীৰ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ বাবে স্কুটি দিয়া হ'ব, গতিকে মাৰ্কশ্বিটখন আৰু ফটো এখন হোৱাটছআপ যোগে পঠোৱাৰ কথা ক'লে। মই ক'লোঁ ঠিকে আছে, মই পঠাই দিম। তাৰপিছত মই পঠাই দিলোঁ। পঠাই দিয়াৰ পিছত কল আহিল যে ইঞ্চুৰেঞ্চ আৰু ৰেজিষ্ট্ৰেশ্যনৰ নামত 999 টকা দিব লাগিব। এটা বাৰকোড পঠাই দিব বুলি ক'লে। বাৰকোডত পঠোৱাৰ কথা ক'লে। তাৰপিছত বাৰকোড পঠালে। তেতিয়া মোৰ চিন্তা হ'ল যে কোনো স্কিমৰ বাবেতো টকা পইচাৰ লেনদেনৰ কথা আহি পৰা নাই আৰু 999 টকাত ইঞ্চুৰ আৰু ৰেজিষ্ট্ৰেশ্যন নহয় বুলি মোৰ মনত এটা সন্দেহ উপজিল। সেয়েহে মই এই ফোন কলটোৰ দ্বাৰা যিখিনি খবৰ পঠালে, এই খবৰখিনি কিমান দূৰ সত্য, কিমান দূৰ অসত্য, যদি এইবিলাক ফেক হয়, সেই ফেক হোৱা যিজনে মোক ফোন কৰিছিল তেখেতৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। আৰু মই জনসাধাৰণৰ ওচৰত মই সজাগ হোৱাৰ কাৰণে অনুৰোধ কৰিছোঁ, যাতে এনেকুৱা ভুৱা কলত আমাৰ ছাত্ৰ ছাত্ৰীসকল বিচলিত নহৈ নিজে নিজে নিজৰ সিদ্ধান্ত গ্ৰহণ। গতিকে বন্ধুসকল, যদিহে আপোনালোকলৈ এইটো নম্বৰৰ পৰা এনেধৰণৰ প্ৰজ্ঞান ভাৰতী আঁচনিৰ নাম লৈ কোনো প্ৰবঞ্চকে আপোনালোকক কল কৰে, তেন্তে আপোনালোকে কলটো প্ৰায় ৰিচিভ নকৰিব। আৰু যদিহে আপোনালোকে কল ৰিচিভ কৰে কেনেবাকৈ, তেনেহ'লে আপোনালোকে কলটো ৰেকৰ্ডিং কৰিব। লগতে বন্ধুসকল, যদিহে আপোনালোকক কোনো ধৰণৰ আপোনালোকৰ তথ্য পাতি খোজে, তেন্তে আপোনালোকে তথ্য পাতিবিলাক তেওঁলোকক প্ৰভাইড নকৰিব। লগতে আপোনালোকক যদিহে পইচা খোজে, তেন্তে আপোনালোকে পইচা নিদিব। কিয়নো বন্ধুসকল, প্ৰজ্ঞান ভাৰতী আঁচনিৰ নাম লৈ বহুতে এতিয়া এনেধৰণৰ প্ৰবঞ্চনা কাম আৰম্ভ কৰিছে। আপোনালোকে এই সম্পৰ্কে এতিয়া সাৱধান হ'ব হ'ল। গতিকে আপোনালোক সাৱধান হওক আৰু স্কুটি সম্পৰ্কে কোনো নতুন আপডেট আহিলে মই আপোনালোকক পোনপ্ৰথমে জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে যদিহে প্ৰথমবাৰ বাবে চেনেলটো ভিজিট কৰিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়ালৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদিহে ভিডিঅ'টো চাই ভাল পালে, তেন্তে ভিডিঅ'টো লাইক কৰিবলৈ আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়ালৈ ইমানেই, ধন্যবাদ।